Hello guys, welcome to our channel CSC অসম নিউলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি দেখুৱাম আপুনি CSC চেণ্টাৰত নজোৱাকৈ বা পান কাৰ্ড এজেন্সিত নজোৱাকৈ আপোনাৰ মোবাইলতে কেনেকৈ পান কাৰ্ড অনলাইন আবেদন কৰিব পাৰি এই ভিডিঅ'টোত দেখুৱাম। আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আপুনি যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰো। পোনপ্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব, তাত সাৰ্চ কৰিব NSDL টাইপ কৰাৰ পিছতে প্ৰথম লিংকটো ক্লিক হ'ব, তাত ক্লিক কৰি দিব। তাত লিখা থাকিব এপ্লিকেশ্যন টাইপ, তাত নিউ পান কাৰ্ড বুলি লিখি দিব। তাৰ পিছত থাকিব কেটেগৰীত ইণ্ডিভিজুৱেল বুলি আপুনি লিখি দিব। লিখি দিয়াৰ পিছতে তলত লিখা থাকিব টাইটেল বুলি, আপোনাৰ যিটো টাইটেল হয় টাইটেলটো বহাই দিব। তাৰ পিছত লাষ্ট নেম থাকিব, লাষ্ট নেমত আপুনি লাষ্ট নেমটো বহাই দিব। তাৰ পিছত থাকিব আপোনাৰ ফাৰ্ষ্ট নেমটো বহাই দিব। যদি আপোনাৰ মিডিল নেম আছে মিডিল নেমত বহাই দিব। তাৰ পিছত থাকিব আপোনাৰ ডেট অফ বাৰ্থটো আপোনাৰ যিটো হয় সেইটো বহাই দিব। তাৰে পিছত লাগিব আপোনাক এটা ইমেইলটোত 24 ঘণ্টাৰ পিছতে আপোনাৰ ই পান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো থাকিব, মোবাইল নাম্বাৰটো বহাই দিব। সাইডত এটা বাকচ দেখিছে, বাকচটোত ক্লিক কৰি কেপচাৰ কোডটো বহাই দি সাবমিট কৰি দিব। সাবমিট কৰাৰ লগে লগে আপোনাৰ এটা নতুন পেজ ওপেন হ'ব। তাত আপোনাৰ টোকেন নাম্বাৰ এটা আহিব। নেক্সট টাইম লগইন কৰিলে আপোনাৰ এই টোকেন নাম্বাৰটো প্ৰয়োজন হ'ব, তাৰ বাবে আপুনি সেভ কৰি থৈ দিব। মই এতিয়া টোকেন নাম্বাৰটো কপি কৰি লৈছো, তাৰ পিছত কন্টিনিউত ক্লিক কৰি দিছো। কন্টিনিউত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ ওপেন হৈছে। ইয়াত তিনিটা অপচন আছে। প্ৰথমটো আছে আপোনাৰ আধাৰ কাৰ্ডৰ KYC, আৰু দ্বিতীয় অপচনটো আছে আপোনাৰ ইচ্ছা অনুসৰি সাইন আৰু ফটোটো চেঞ্জ কৰিব পাৰিব, আৰু 3 নম্বৰ অপচনটোত ফিজিকেল ডকুমেণ্ট পান কাৰ্ড অফিচত জমা দিব লাগিব। মই এতিয়া প্ৰথম অপচনটোত ক্লিক কৰি লৈছো। তাৰপিছত আপোনাৰ আছে ইয়েছ আৰু নো। যদি আপোনাক ফিজিকেল পান কাৰ্ড লাগে তেনেহলে ইয়েছ কৰি দিব। তাৰে পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা সংখ্যা বহাই দিব। তাৰে তলতটোত আপুনি ইয়েছ বহাই দিব। তাৰপিছত আপোনাৰ নেম এজ পাৰ আধাৰ সেইটো বাকচ খালী ৰাখিলে হৈ যাব। তাৰপিছত আপুনি তললৈ আহক। তললৈ অহাৰ পিছত আপোনাৰ ফাদাৰ্ছ নেম আছে, ফাদাৰ্ছ নেমটোৰ লাষ্ট নেমটো কাষৰ বাকচটোত আপুনি ফাদাৰৰ ফাৰ্ষ্ট নেমটো বহুৱাই দিব। তাৰপিছত আছে আপোনাৰ মিডিল নেম, যদি মিডিল নেম আছে বহুৱাই দিব। যদি মিডিল নেম নাই তেনেহ'লে বাকচটো খালী ৰাখিব। তাৰপিছত আপুনি তলফালে আহিব। যদি আপুনি আপোনাৰ পান কাৰ্ডখনত ফাদাৰৰ নাম দিব বিচাৰে ফাদাৰত ক্লিক কৰিব, যদি মাদাৰত দিব বিচাৰে মাদাৰত ক্লিক কৰি দিব। মই এতিয়া ফাদাৰৰ নামটো দিব বিচাৰিছোঁ। মই ফাদাৰৰ নামটো ক্লিক কৰি নেক্সট ক্লিক কৰি দিছোঁ। নেক্সট ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ ওপেন হ'ব। তাত আপোনাৰ ইনকামটো বহুৱাব দিছে। যদি আপোনাৰ বিজনেছ ইনকাম হয় তেনেহ'লে বিজনেছত ক্লিক কৰিব। যদি ইনকাম নাথাকে তেনেহ'লে নো ইনকাম বুলি লিখিব। মই আপোনাৰ ইনকাম আদাৰত ক্লিক কৰি দিছোঁ। তাৰপিছত আপুনি তলফালে আহক। এই বাকচকেইটা ফিল আপ কৰিব নালাগে। আপুনি আধাৰত যিটো এড্ৰেছ দিয়া আছিল সেই এড্ৰেছখিনি অট'মেটিক ইয়াত ফিল আপ হৈ যাব। বাকী এইখিনি ফিল আপ কৰিব নালাগে। তাৰপিছত আপোনাৰ কাণ্ট্ৰিটো চিলেক্ট কৰি ল'ব লাগিব। সাৰ্চ বাৰত মই IND মাৰি দিয়াৰ পিছত এইটো আহিছে, তাত মই ক্লিক কৰি দিছোঁ। তাৰপিছত আছে আপোনাৰ এৰিয়া ষ্টাডি কোড, এইটো নবহালেও কোনো কথা নাই। তাৰপিছত আছে আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাই আছে। তাৰপিছত নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা ওপেন হ'ব, তাত আপুনি ছেভ কৰি দিব। আৰু এটা কথা আপোনালোকক কোৱা নাই যদিও এতিয়া কৈছোঁ, আপুনি প্ৰত্যেকটো পেজতে ছেভ এজ ড্ৰাফত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ইণ্ডিয়ান চিটিজনত ক্লিক কৰি দিব। দিয়াৰ পিছত ষ্টেটটো আৰু চিটিটো দেখা পাব। আপোনাৰ যিটো ষ্টেট হয় সেইটো বহাই দিব আৰু চিটিটো বহাই দিব। তাৰপিছত
এও কোডটো চুজ কৰিব। চুজ কৰাৰ পিছত আপোনাৰ এৰিয়া কোডটো বহাই দিব। বহাই দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত নতুন পেজ এটা ওপেন হ'ব। তাৰপিছত তললৈ আহিব। অহাৰ পিছত ডিক্লাৰেশ্যনত হিমছেল্ফ হাৰছেল্ফত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ প্লেচটো বহাই দিব। ডেটটো আপোনাৰ বহুৱাই থাকিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পাৰ্চনেল ডিটেইলছ আহিব। তাত আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰথম 8টা নম্বৰ বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপুনি ভালদৰে চাই ল'ব। চাই লোৱাৰ পিছত আপুনি প্ৰচিড বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা ওপেন হ'ব। তাত আপুনি পে'মেণ্ট মোডটো চিলেক্ট কৰিব। মই এতিয়া বিল ডেস্কত ক্লিক কৰি দিছোঁ। তাৰপিছত আপুনি তলফালে আহিব। তলফালে আহি আপুনি আই এগ্ৰীত ক্লিক কৰি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি নেক্সট এটা পেজ ওপেন হ'ব। তাত আপুনি পে' কনফাৰ্ম তাত ক্লিক কৰি দিব। এতিয়া আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI এইবিলাকৰ দ্বাৰা পে'মেণ্টটো কৰিব পাৰিব। মই UPIৰ দ্বাৰা কৰিছোঁ। তাৰপিছত আপুনি মেক পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এণ্টাৰ UPI আইডিটো বহাই দিব। দিয়াৰ পিছত মেক পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত আপুনি অকণমান টাইম ৰ'ব লাগিব। আপুনি ৰিফ্ৰেছ নকৰিব আৰু ক্ল'জ নকৰিব, নহ'লে পে'মেণ্টটো গুচি যাব কিন্তু কামটো নহ'ব। আপোনালোকে চিন্তা কৰিব নালাগে, কামটো হৈ যাব, কিন্তু আৰু এবাৰ লগ ইন কৰিব লাগিব। তাৰপিছত আপোনাৰ পে'মেণ্ট ছাকচেছফুল হৈ যাব। হোৱাৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউ হোৱাৰ পিছত আপোনাৰ আৰু এটা নেক্সট পেজ খুলিব। তাত আপুনি কণ্টিনিউ নকৰিব, তাত আপুনি অথৰিটিত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে কণ্টিনিউ উইথ eKYC অপশ্যনটো আহিছে, তাত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছতে আপোনাৰ আধাৰৰ যিটো নম্বৰ লিংক হৈ আছে তাত এটা OTP যাব। সেই OTPটো ইয়াত বহাই ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াত আহিব কণ্টিনিউ উইথ e-চাইন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা ওপেন হ'ব। তাত আপোনাৰ OTP এটা আহিব। OTPটো ভেৰিফাই OTP কৰি দিব। ভেৰিফাই OTP কৰি দিয়াৰ পিছত আপোনাৰ তাত আহিব ডাউনলোড PDF। তাত আপোনাৰ ফৰ্মখন থাকিব, আপুনি চাব পাৰে। সেইখন আপলোড কৰিব নালাগে। আপুনি যিটো ইমেইল দিছে ইমেইলত আপোনাৰ পান কাৰ্ডখন আহিব আৰু ফিজিকেল পান কাৰ্ডখন আপোনাৰ 15-20 দিনৰ ভিতৰত পোষ্ট অফিচত আহিব। ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ এৰিছোঁ। জয় আই অসম।